हेलो गाइस, आज आमी गई आसो जखलाबंधा राइडत आइसिलो एटा सरू राइड तो चाই থাকক हाई हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल और मोर लगत आज आइसे दिगंत और लोचन Look at the beauty, man! Oh, kira sundor pwede. Pahar boga boga isenimai Kopabula misu. Oh man, আজি বতৰটো ডাৱৰীয়া তাতে ৰ'দ ওলোৱা নাই কি সুন্দৰ পৰিৱেশ এটা কুঁৱলী পৰা আগত বাবা আহিছে দেখিছে কৃষ্ণ ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ তো সেইখিনি ইমান দেখাই নাথাকোঁ আগত যাওঁ বলক আগৰ পৰিৱেশ দেখাম যদি আগৰ ভিডিঅ'টো চোৱা নাই চাব কাজিৰঙা নেশ্যনেল পাৰ্ক এনিমেল কৰিডৰ ড্ৰাইভ শ্ল' আমিতো ইমান স্পীড নচলাওঁ তো আমাৰ দৰকাৰ নাই ইমান ড্ৰাইভ শ্ল' কৰিবলৈ তো গৈ আছোঁ গাইজ দেখিছে আমি হালধি বাৰী মন্দিৰ পাইছোঁহি তো ইয়াত সেৱাভাগ লওঁ আৰু আগলৈ যাওঁ চাইছে কি এটা সুন্দৰ পৰিৱেশ মানে চবফালে মোৰ পাৰ্টনাৰকেইটা আগত গুচি গ'ল তথাপিও মই আছোঁ আপোনালোকৰ লগত আছোঁ এতিয়া চিন্তা নাই গৈ থাকিম অকলে অকলে হ'লেও তো স্পেচিয়েলি গাইছ এটা কথা ক'ব বিচাৰিছোঁ আমি চাইক্লিং ৰাইডটো কৰোঁ মানে বিশেষ এটা কাৰণত চাইক্লিং কৰিলে শৰীৰো ভালে থাকে তাৰ উপৰি মানে আমাৰ প্ৰদূষণ নহয় ভালে থাকে প্ৰকৃতি তো সেইটো কাৰণে মানে আমি চাইক্লিঙত ৰাইডটো কৰোঁ বিভিন্ন জেগাত মেছেজটো দিব খোজোঁ মানুহক আপোনালোকেও এই ভিডিঅ'টো যদি চাই আছে শ্বেয়াৰ কৰক সকলোলৈকে পঠাওক আমাৰ মেছেজটো তো ধন্যবাদ দেখিছে কি সুন্দৰ এটা পৰিৱেশ তো সেই গাইজ লগৰকেইটা আগত গুচি গ'ল মোৰ অলপ মানে চাইকেলখনত প্ৰব্লেম হোৱাৰ কাৰণে অকণমান শ্ল' হৈ দিব লগা হ'ল তো এইফালে পৰিৱেশটো চাওকচোন কি সুন্দৰ এটা পৰিৱেশ চাওক কি সুন্দৰ এটা পৰিৱেশ এই গাইছ আমি আহি একদম চাই ব্ৰেক লৈছোঁহি চাই ব্ৰেক নহয় পানী ব্ৰেক লৈছোঁ এয়া দেখিছে ৰৈ আছে লোচন এয়া এইটো হিৰো একদম পাত্তাই নিদিয়ে একদম লেভেল আৰু তাৰপিছত এইফালে চাওক কি এটা সুন্দৰ পৰিৱেশ কাজিৰঙা তো অকণমান আগত আমি বুঢ়াপাহাৰ পাম তো দেখাবলৈ চেষ্টা কৰিম যোনে যোনে বুঢ়াপাহাৰ আহিছে জানে চাগে কি সুন্দৰ ৰাস্তা একদম একা বেকা তো যাম দেখাবলৈ চেষ্টা কৰিম বলক হেল্ল' গাইছ আমি কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিতিয়েদি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই কি সুন্দৰ পৰিৱেশ চাওক পাহাৰৰ মাজৰ ৰাস্তা আপোনালোকে যদি আগতে আহি যায় ফিলিংছটো ল'ব পাৰিছে চাগে নিশ্চয় দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি
গাইছ এতিয়া যোনটো ভিডিঅ' চালে মানে সেইটো আমি জখলাবন্ধা যোৱা আছিলে গৈ থাকোঁতে মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল তো সেইটো কাৰণে ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ তো আজি বেলেগ এটা দিন আজি আহিছিলোঁ এয়া বাবাথানৰ প্ৰেক্টিচ কৰিবৰ কাৰণে তো দেখাবলৈ চেষ্টা কৰিম বাবাথানৰ দৃশ্যটো তো চাওক ইয়াত মানে দেখিব পাইছে চাগে মোৰ পিছফালে বহুত ধুনীয়া ধুনীয়া পাথৰে বনোৱা বৰ ঐতিহাসিক মানে বস্তুবিলাক আছে ভিডিঅ' চাই কেনে পালে ক'ব যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এখন ঠাইৰ সৈতে ইলেন টাটা বাই বাই অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম